মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আহক আজি বনাওঁ কচুগুটি আৰু বিলাহীৰ সৈতে মাছৰ টেঙা। ইয়াৰ বাবে মই কেইটামান কচুগুটি আৰু দুটা ডাঙৰ বিলাহী কাটি ল'লোঁ। কচুটো দুভাগ কৰি কাটিছোঁ আৰু বিলাহীখিনি স্লাইচকৈ কাটি লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই পানী দি তাতে কাটি থোৱা কচুখিনি দিলোঁ আৰু 1 চামুচ নিমখ দিলোঁ আৰু এইখিনি এতিয়া মই 2টা হুইচেল মৰাই ল'ম। মই আগতীয়াকৈ কেইডোখৰমান মাছ ভাজি ৰাখিছিলোঁ। এতিয়া এখন পেনত তেল গৰম কৰি তাতে মই 1 চামুচ পাঁচফোৰণ দি দিলোঁ আৰু এতিয়া মই তাতে বইল কৰি ৰখা কচুখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি পেলাই মই কচুখিনি ভাঙি ল'ম। কচুখিনি ভাঙি লৈ ইয়াতে মই কাটি ৰখা বিলাহীটো দি দিছোঁ। দি পেলাই ইয়াতে মই এতিয়া দিম 1 চামুচ হালধি পাউডাৰ আৰু সোৱাদ অনুপাতে নিমখ। তাৰপিছত এইখিনি মই আকৌ কম জুইতে 5 মিনিটৰ বাবে ভাজিম। পাঁচ মিনিট কম জুইতে ভজাৰ পিছত ইয়াতে মই জোখ অনুপাতে পানী দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। এইখিনি ভালদৰে উতল অহাৰ পিছত ইয়াতে মই ভাজি ৰখা মাছ কেইপিচ দি দিলোঁ। এতিয়া এইখিনি আকৌ মই 5 মিনিটৰ কাৰণে ফুল ফ্লেমতে ভালদৰে আকৌ উতলাম। 5 মিনিট ভালদৰে উতলোৱাৰ পিছতে ইয়াতে মই কাটি ৰখা অলপ ধনিয়া দি দিছোঁ। দি পেলাই এইখিনি ভালদৰে মিক্স কৰি পেলাই মই গেছটো বন্ধ কৰি দিম। এয়া মোৰ কচু বিলাহীৰে মাছৰ টেঙা বনোৱা হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাই চাওক, কেনেকুৱা পালে মোক জনাব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।